বিশেষকৈ আমাৰ ফালৰ পৰা স্পষ্ট যে তামোলপুৰ জিলাৰ দুটা সমষ্টি আছে আৰু আজিৰ পৰা ১.৫ বছৰ আগতে বিজেপি ফালৰ পৰা বিচাৰিছিল যে গড়েশ্বৰ তাৰপিছত টংলা আৰু বিজনী সমষ্টিক আমাক লাগিব। আকৌ এটা পৰ্যায়ত হৈ গ'ল যে ১০ আৰু ৫ 10টা সমষ্টিত BPF খেলিব, 5টা সমষ্টিত আমাক লাগে। গতিকে এইবিলাক ফাইনেল হোৱা নাছিলে, এতিয়ালৈকে ফাইনেল হোৱা নাই। কিন্তু দেখা গ'ল যে তামোলপুৰ সমষ্টিত আমাৰ যিটো হ'বলৈ গৈ আছে, যিসকলে টিকট দাবী কৰিছে এইটো আৰু NDA বুলি ধৰিব নোৱাৰে। কোনোবা এটা বিশেষ ব্যক্তিজনকহে ইয়াত সংস্থাপন কৰিব বিচাৰিছে। আৰু সেই ব্যক্তিজন হ'ল সন্মানীয় ব্যক্তি ভাই। একেদক্ত কেতিয়াবা যদি ফুটবলৰ নিচিনা তামোলপুৰত কেম্পেইন কৰা, কেতিয়াবা যদি কয় টংলাত যোৱা, কেতিয়াবা ভেৰগাঁৱত যোৱা, আমাৰো বেয়া লাগে যায়। একেটো সন্মানীয় ব্যক্তি হয়। নামটো আৰু কিয় ক'ব লাগে, আৰু স্পীকাৰ বুলি চবেই জানে। এইটো আমিতো কেনেকৈ মানি ল'ব লাগিব? আহিব লাগে, আমালোকে বহাই নাই বিশ্বজিৎ দৈমাৰী ডাঙৰ এতিয়ালৈকে। কাৰণ 2006 চনৰ পৰা আমি দেখাই নাই। একেদৰে 2-3টা ঘৰৰ সোমাব যাব, চিধা কথা আৰু নহয় জানো? আপোনালোকেও জানে এই অঞ্চলত যদি কিবা আছে নেকি। আছাম মালাটো ক'বলৈ গ'লে মোৰ দিনটো হাইয়েষ্ট, জিলাখনো আমি পালোঁ। আৰু যোৱাবাৰতো 2020ৰটো সুন্দৰভাৱে হাগ্ৰামা চিফ প্ৰমোদ বড়ো ডিপু চিফ হৈ যায়। সেইটো সময়ত কোনে ব্লক কৰিলে? আমাৰ চন্দন ব্ৰহ্ম ডাঙৰীয়া, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াহে ব্লক কৰিলে। অন ৰেকৰ্ড কৈছোঁ। নাই, আমাৰতো ডু অৰ ডাই। আজি যদি এইবাৰ যে পাৰ্টিটো নিদিয়ে BPF, আৰু আমি আশা নকৰোঁ BPF কৰিতো লাভেই নহ'ব। চমচা কৰি খাব পাৰিম 4 বছৰ হাগ্ৰামা থকালৈকে, চিধা কথা নহয় জানো? কাৰণ ষ্টেট গভৰ্ণমেণ্টতো এনেকৈ নোৱাৰিম আমি। আমাৰতো BTC থ্ৰু দি আহে, হাগ্ৰামা চিফ হৈ গ'ল। গতিকে শেষত যিমান লম্প জম্প আমি কৰিলেও আমাৰ হাইকমাণ্ডকতো আমি মানিব লাগিব। মানিব লাগিলে একেদৰে সেই বিভাজনটো কেনেকৈ মিলাব, একেদৰে ফৰ্মুলা ওলাব লাগিব। মিনিমাম কমন প্ৰগ্ৰামটো ওলাব লাগিব, নহয় জানো? ওপৰে ওপৰেটো কৰি থাকিলেতো নহ'ব। ইয়াততো BPFৰ ভোট লাগে নে নালাগে, ৰাইজৰ ভোট নালাগে, সেইটোতো আজিলৈ আলোচনাত বহাই নাই। গতিকে এইখিনি কথা মোৰ ফালৰ পৰা মই এইখিনি ক'লোঁ। ছাৰ্ভে যদি মানি চলে, বিশ্বজিৎ দৈমাৰী 34% ভোট পাইছে। আজি 34% মানে 2 লাখ যদি হয় কিমান হ'ব? ডাবল হৈ যাব। তামোলপুৰ সমষ্টিত আজিৰ দিনত যেনে সিহঁতৰ সমীক্ষা মতে প্ৰিপেৰেবলি ইয়াত কি হ'ল যে মই ভোট বেছি পাই আছোঁ এতিয়া আজিৰ দিনত। আৰু ছাৰ্ভে মতে বিভিন্ন জনগোষ্ঠী, কাউন্সিলৰটো বেলেগ হয়, ইয়াতো কাউন্সিলৰ ভোটটোতো বেলেগ। কাউন্সিলৰ ভোটটো এইবাৰটো ক'বলৈ গ'লে ডাঙৰ সমস্যাটো হ'ল আমাৰ কোকৰাঝাৰৰ লগত থকাৰ সময়ত তামোলপুৰ সমস্যা নাছিল। এতিয়া আমাৰ MP হ'ব, আমাৰ BJP হাতত গুচি গ'ল। আৰু BPFে যিমান লম্প জম্প কৰিলেও বৰ্তমানৰ লেভেলত যদি সমষ্টি যদি ডিলিমিটেশ্যন নহয় 2027ত, তেতিয়া MP চিট আমি নিজিকিলে মানুহবিলাকে চাব দিল্লীত কোন চৰকাৰ আছে, কোন MP আছে। আমাৰ অসমতো নিজস্ব বুলিবলৈ একো নাই। দিল্লীত যি হ'ব দিছপুৰত হ'ব, দিছপুৰত যি হ'ব আমি সেইটোকে কৰিম, তেনেকুৱা কথা আৰু। গতিকে চবেইটো বুজি পায় ভাই। আৰু বিশেষকৈ আমাৰ ভোট নিৰ্ণয়ন কৰিব 25% মানুহে, 25% দুখীয়া মানুহে নিৰ্ণয় কৰে আমাৰ ইয়াত ভোট মানে জিকা হাৰাটো। আৰু সেই মানুহবিলাক হ'ল ভলেটাইল। একেসকলৰ হ'ল চাউল পাই আছে, অমুক পাই আছে, নহয় জানো? গতিকে একেলগে দোহাৰত দি লাভ নাই। গতিকে মোৰ ক'বলগাখিনি ক'লোঁ। বাকী হাইকমাণ্ডৰ কথা মই য'ত হ'লেও এইখিনি কথাটো কমেই ক'ব লগাখিনি, লোকঢাক কৰি নাথাকোঁ। গতিকে দায়িত্বটো হ'ল আমাৰ চিফ ছাৰৰ তাত আছে, দিছপুৰৰ হাততো নাই। হাগ্ৰামা মহিলাৰীয়ে যাকে দিব সেইটোকে আমি পাম। আৰু যদি ইমানজন মানুহক যদি ক'ত য'ত হ'লেও যদি সংস্থাপন দিব লাগে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শক্তিশালী হয়। যোৱাবাৰ মোক বাৰে বাৰে ফোন কৰিছিল, ক'লে যে মই এইবাৰ মোৰ মুখ্যমন্ত্ৰী হ'ব লাগে, তুমি সেইটো কৰিব নালাগে, তুমি কিবা দিয়া উইথড্ৰ কৰা। গতিকে মোৰ বিশ্বাস আছে এইবাৰ ছাৰে মোক একো কোৱা নাই, নিশ্চয় খেলিবলৈ দিব, হাগ্ৰামা ছাৰেও দিব, আপত্তিটো একো কৰা নাই। গতিকে আমিতো খেলিমেই ভাই, আমাৰতো খেতিয়ে এইটো হয়। গতিকে এইখিনি ধন্যবাদ।